কাকপথাৰত অনুষ্ঠিত 28 সংখ্যক তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সমাজৰ কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰাৰ লগতে প্ৰতিটো খোজতে সাধাৰণ জনজীৱনত গুৰুত্বপূৰ্ণ অৱদান বিজ্ঞানৰ ছাত্ৰ অৱস্থাৰ পৰাই শিশুসকলক বিজ্ঞান শিক্ষাৰ যোগেদি ভৱিষ্যতে সমাজ ব্যৱস্থাত সুপৰিৱৰ্তনৰ লগতে বিশ্বক আগুৱাই নি এক সুস্থ সবল পৰিৱেশেৰে ছাত্ৰসকলৰ জৰিয়তে দেশক আগুৱাই নিয়াৰ উদ্দেশ্যৰে কাকপথাৰ মাইথঙৰ সাৰ্বজনীন উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হয় 28 সংখ্যক তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ 2020 অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা মূল পতাকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পণ অনুষ্ঠিত হয়। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰে। পৰৱৰ্তী কাৰ্যসূচী মতে এই সমাৰোহত অংশগ্ৰহণ কৰা তিনিচুকীয়া জিলাৰ 92খন বিভিন্ন বিদ্যালয়ে মুঠ 113টা প্ৰকল্প উপস্থাপন কৰে। ধন্যবাদ। বিভিন্ন চেনেলৰ পৰা অহা সংবাদসেৱীসকললৈ ধন্যবাদ। আমাৰ ৰাতিপুৱা যিটো পুৱাৰ আহাৰ দিছিলোঁ সেইটো বিপুল ফুকনদেৱে সেইটো ৰাতিপুৱা আহাৰ দিছিলে আৰু দুপৰীয়া আহাৰটো কাকপথাৰ ৰুক্ম সন্দিকৈ তেওঁ দিছে আৰু ইয়াৰ লগতে আমি আৰু যোগ বিয়োগ কৰি ৰাইজক আপ্যায়িত কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ গাঁৱৰ যিটো পৰম্পৰা গাহৰি মাংস, গতিকে এটা গাহৰি মাংস আমি মুকলিকৈ ইয়াত খোৱাৰ ব্যৱস্থা কৰি দুপৰীয়া আহাৰ আৰু ইয়াৰ অপজিটত হাঁহ আৰু নিৰামিষ খাদ্য দিয়া হৈছে। ইয়ালৈ তিনিচুকীয়া জিলাৰ 14টা শিক্ষা খণ্ডৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। 5টা ৰুমত প্ৰকল্প উপস্থাপন হৈছে। ইতিমধ্যে ৰাতিপুৱা তিনিচুকীয়া জিলাৰ মাননীয় আইএছ মহোদয় তেখেতে আহি পতাকা উত্তোলন কৰি গ'ল। তাৰপিছত শদিয়া মহকুমাধিপতি শ্ৰী গগৈদেৱ তেখেতে আহি প্ৰকল্প উদ্বোধন কৰি থৈ গ'লহি আৰু এতিয়া আমাৰ দুপৰীয়া আহাৰ আমি বিলাই আছোঁ। আমাৰ জিলা সমন্বয়ক তথা সদস্য সচিব এই বছৰ আমাৰ তিনিচুকীয়া জিলাত 28 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আমাৰ কাকপথাৰস্থিত ডিৰাক মাইথঙৰ সাৰ্বজনীন উচ্চ মাধ্যমিক বিদ্যালয়ত এদিনীয়া কাৰ্যসূচী উদযাপনৰ দিহা কৰা হৈছিল আৰু সেই অনুসৰি আমি আজি পুৱাৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আমাৰ শৈক্ষিক প্ৰকল্প উপস্থাপনৰ কাম চলি আছে। বৰ্তমান কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি পূৰ্বতে দুদিনীয়াকৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল, কিন্তু এইবাৰ এদিনীয়া কাৰ্যসূচীৰে পালন কৰিব লগা হৈছে। তৎসত্ত্বেও এইবছৰ আমাৰ তিনিচুকীয়া জিলাত 113টা প্ৰকল্প উপস্থাপনৰ বাবে নিৰ্বাচিত হৈছিল আৰু সেই প্ৰকল্পসমূহৰ যি ৰাজ্যিক পৰ্যায়লৈ যি বাছনিৰ প্ৰক্ৰিয়া চলি আছে। সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে আজি ইয়াত অনুষ্ঠিত হোৱা আমাৰ যি 28 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আমি অনুষ্ঠিতকৈ অনুষ্ঠিত কৰিছোঁ যদিও অভ্যৰ্থনা সমিতিৰ প্ৰচেষ্টাত এটি সমাৰোহ পৰ্যায়ৰ পৰিৱেশ ইয়াত আমি পাইছোঁ আৰু যিটোৱে আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক উৎফুল্লিত কৰি ৰাখিছে। আমাৰ তিনিচুকীয়া জিলাই বিগত 2015 চনৰ পৰা একাধিক্ৰমে ৰাজ্যিক পৰ্যায়ত শ্ৰেষ্ঠ জিলা সাংগঠনিক বঁটা লাভ কৰাৰ উপৰিও শ্ৰেষ্ঠ জিলা শৈক্ষিক বঁটাও লাভ কৰি আহিছে আৰু এই শিশু বিজ্ঞান সমাৰোহৰ জৰিয়তে আমাৰ তিনিচুকীয়া জিলাৰ আমাৰ এই কাকপথাৰ অঞ্চলৰে দুজন ছাত্ৰ 2018 চনৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী বিভাস গগৈ আৰু 2019 বৰ্ষৰ শ্ৰী অনুৰাগ বেজবৰুৱাই অসমক প্ৰতিনিধিত্ব কৰি দলক প্ৰতিনিধিত্ব হৈ কাকপথাৰৰ পৰা নিউজ লাইন নৰ্থ ইষ্ট কৰিছে।